एवरीवन वेलकम बैक टू माय चैनल। आज मैं कत गई आसो बोलो आपनालोকক अलप देखाई दिउ तो चाइ থাকিব ভিডিওটো আগলৈ। এতিয়া পালো মই ফেঞ্চিৰ আগত থকা জাহাজ ঘাটটো। এতিয়া মই যাম ফেঞ্চি বজাৰ। আজি আমি ফেঞ্চি বজাৰৰ বাহিৰৰ দোকানবিলাকত চাম, ভিতৰৰ ফালে আজি নাযাওঁ। বাহিৰত কি আছে সেইটো চাম। এইটা কিমান? 200 ইয়াত 200ৰ কুৰ্তি আছে, কিন্তু কুৰ্তিটা ভাল লাগিছে, কিন্তু ইয়াৰে মানে যেটো মেটেৰিয়েল আছে সেইটো ৰেয়ন হয়। মোক ৰেয়ন নালাগে, মোক কটন বিচাৰি আছো, সো এইটো নললো। ইয়াত কালাৰ আছে, কালাৰ বহুত আছে, আৰু যিকেইটা কটনৰ আছিল সেইকেইটাৰ মানে কালাৰ কেইটা ভাল নহয়, সেইকাৰণে লোৱা নহয়। চোৱা কোনটো ভাল লাগে, এই কেইযোৰ চাব লাগিব। বডি কালাৰ এই আগৰ এইটো আগৰটো নহয়, তাৰে আগৰটো এই তাৰ কাষত এই পালে মাজৰটো সেইটো পাঁচশো নহয় ন, 500 টাইপৰ নাই নেকি? সেইকেইটা আছে, এইটো। আৰু ইয়াত চব 200 আৰু 150ৰ হয়। চেণ্ডেল আৰু মানে পাঞ্চুবিলাক 200 আৰু যিবিলাক চিম্পল চেণ্ডেল আছে সেইবিলাক 150 হয়। ইয়াৰে গোটেইকেইযোৰ ভালে লাগিছে, যি চাইছোঁ। 200ত লৈ ল'লোঁ এইযোৰ। ইয়াৰ পৰা মই অনলি 200তে এটা জেকেট লৈ ল'লোঁ। এইটো হাতে হাফ জেকেট হয়। ইয়াৰে বহুত কালাৰ আছিল, কিন্তু মোৰ ব্লেকটো বেছি ভাল লাগিল আৰু কোৱালিটিটো বিৰাট ভাল, চ' এইটোৱে লৈ ল'লোঁ। এইফালে ইয়া 100 আৰু 50ৰ ইয়াৰিংছ, এইকেইটা 50ৰ হয় এইটা, আৰু 50ৰ যিবিলাক সৰু আছে সেইবিলাক ইয়াৰিংছো ভাল লাগিছে। ইয়াতে ধুনীয়া কালেকশ্যন দেখিছোঁ, চ' ইয়াতে ৰখিলোঁ আমি। এইকেইটা চিলভাৰ জুৱেলাৰীও 50 ৰুপিছৰে আছে। এয়া 50 50 দি আছে। হুক ইয়াৰিংছ সেইটো কিমান? এইটো ডাঙৰ হয়, জাতিটো মানে সেইটো চাপৰৰ। এতিয়া মছজিদ গলি পেকেটকেইটা ৰাখি দিব লাগিব নে? কাপোৰ আছে, লৈ যাব। এতিয়া ৰাখি দিব নোৱাৰি, ৰাখি দিয়ক নহ'লে এইকেইটা কিবা এটা দি দিয়ক, লৈ ল'ব দিগদাৰ না। এইটো নাম্বাৰ কি টিকলো টিপতটো ধুনীয়া লাগিছে।
বেছিও হয় এইযোৰ কিমান 490 Takan pesa pesa ini. এইযোৰ বেয়া লগা নাই মানে মছজিদ গলিৰ পৰা ওলাই আহিলোঁ মানে বেছি কালেকশ্যন নাছিল এইবাৰ হয়তো এতিয়া অহা নাই ইমান বেছি বেগ আৰু মানে চেণ্ডেলৰ ভাল কালেকশ্যন অহা নাই সেইকাৰণে তাৰ পৰা ওলাই এতিয়া ইয়াত অলপ ঠাণ্ডাৰ বস্তু চাই আছোঁ ঠাণ্ডা পৰিল যাতে ফেঞ্চি বজাৰৰ পৰা ওলালোঁ এতিয়া গৈ আছোঁ আমি ফুড ভিলা কিবা অলপ খাই আহোঁ দেৰিও হৈছে ফুড ভিলা আহি পালোঁ এতিয়া মানে ফেঞ্চিৰ পৰা ওলাম বুলি ভাবোঁতে এনেও ফেঞ্চিত আহিলে মানে দেৰি হৈ যাবই এতিয়া গধূলিয়ে হ'ব হ'ল আমি একো খোৱাই নাই আজি ফেঞ্চিত ইমান তেনেকুৱা বজাৰো নাছিল কিন্তু ইফালে চাওঁতে দেৰি হৈয়ে যায় আৰু ইমান টাইম ৰখাৰ পিছত কিবাকে আমাৰ এয়া বেবী কৰ্ণ আহি পালে চিলি বেবী কৰ্ণ হয় এইটো আগতে খাই লওঁ তাৰপিছত বিৰিয়ানীও অৰ্ডাৰ দিছোঁ সেইটো আহি পোৱা নাই এতিয়ালৈ এইখিনি প্ৰায় খোৱা হ'লে আৰু কিন্তু বিৰিয়ানীৰ কোনো খবৰেই নাই ফাইনেলি আহি গ'ল আমাৰ বিৰিয়ানী এইটো এগ বিৰিয়ানী হয় কাৰণ মই চিকেন বেছি নাখাওঁ সেইকাৰণে এগ বিৰিয়ানীটোৱে অৰ্ডাৰ দি দিলোঁ খাই লওঁ আগতে হৈ গ'ল এতিয়া যাওঁ আৰু ফুল ন কিমান এইকেইটা এইটো পাত ফুল ন 120 ফুলি এইটো কিনো এইটো কিমান নেক্সট আহি আকৌ মই ফুল চোৱাতে লাগি গ'লোঁ কাৰণ মোৰ আজিৰ অহাৰ কাৰণে হ'ল ফুল নিয়া মানে ফুল হওক বা বেলেগ গছপুলিয়ে হওক তেনেকুৱা বস্তু নিম মানে ঘৰত টাবত ৰুবৰ কাৰণে নিব লাগিব কি গছপুলি পাওঁ সেইটো চাই আছোঁ এতিয়া ইয়াততো বহুত ভাল কালেকশ্যন আছে ভাল বস্তু আছে মানে ফুলৰ কালাৰবিলাক বহুত ধুনীয়া আছে ইয়াত কি নিব পাৰোঁ মানে চাই লওঁ আৰু এতিয়া মানে এই যে টাবত ৰুব লাগে উলমাই লোৱা যে টাবত এইবিলাক ফুল নে হেৰি ফুল ফুলে কেনেকুৱা ফুল ফুলে এইটো এনেকুৱা কিমান দাম এইটো হা এইটো বেছি আছে অলপ সৰু কিমান এইটো এইটো কি এনেকুৱাই নে কিমান এইটো এনেকুৱা এটা দি দিব এইটো আৰু সেই দুটা আছিল গোটেই মিলি কিমান হয় কমাই কওক 4টা হ'ল নেকি ঘৰ আহি পালোঁ এতিয়া আপোনালোকে দেখিছে আজি মই কি শ্বপিং কৰিলোঁ আজি বেছি একো শ্বপিং কৰা নাই যিখিনি শ্বপিং কৰিছিলোঁ বাহিৰৰ পৰাই কৰিলোঁ মানে বাহিৰৰ পৰা কৰিম বুলিয়ে গৈছিলোঁ আজি আৰু মোৰ আজি মেইন বস্তুখিনি আছিল গছপুলিখিনি আনাৰ সেইখিনি আনিলোঁ আনি কিনে আৰু এইখিনিও অলপ লৈ ল'লোঁ আপোনালোকে দেখাই পাইছে কি ল'লোঁ সেইটো আৰু মই বেলেগকৈ দেখাই নাথাকোঁ তো এতিয়া বলক মই গছপুলিখিনি দেখাই দিওঁ কি ল'লোঁ এয়া মোৰ এইকেইটা গছপুলিকেইটা যেইকেইটা আনিছিলোঁ এইকেইটা ফুল নহয় এইকেইটা পাত ফুল টাইপে হয় এইটো হ'ল ৰেড কালাৰ পাত ফুল আৰু এয়াও তেনেকুৱাই এটা আৰু এইটো আছে এইটো হ'ল ফুল এইটো পাৰ্পল কালাৰৰ ধুনীয়া ফুল হয় বিৰাট ভাল লাগিছে এইটো কালাৰটো মোৰ তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব